দিনে নিশাই বালি কঢ়িওৱা ট্ৰাক টিপি অবিহনে বহি জিলা ডিমাপুৰলৈ ওলাই যোৱাৰ উঠিছে অভিযোগ। বন বিভাগৰ কৰ্মীয়ে অনুসন্ধান গেটত পহৰাত থাকিও আজি পৰ্যন্ত পোৱা নাই এনে অবৈধ ট্ৰাক। আশ্চৰ্য প্ৰকাশ সচেতন মহল। সিংহাসন পৰিষদ সমষ্টিৰ অন্তৰ্গত হাৰ্চি আলি চিলনীত 10 কোটি টকাৰ সাপেক্ষে নিৰ্মাণ স্পৰ্টছ কমপ্লেক্স পৰিদৰ্শন এম অমৰ সিং টিছৰ। উত্তম নিৰ্মাণ সামগ্ৰী ব্যৱহাৰৰ বাবে পৰামৰ্শ ঠিকাদাৰক। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পশ্চিম কাৰ্বি আংলঙৰ ডংকা মুকামত আহ-যাহৰ বাবে ন্যূনতম গ্ৰামীণ পথৰো ব্যৱস্থা নাই। হাহাকাৰ গঞা ৰাইজ। নিজে উঠি পৰি গাঁৱলীয়া পথ সজাই দেখুৱালে চৰকাৰক বঞ্চনাৰ যোগ্য প্ৰত্যুত্তৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। উদক ভেটা ৰক্ষা কৰিলে প্ৰকৃত মালিকে জানো পাব মাছ। মালিকে আহি চেপা তুলি চোৱাৰ মানে সকলো মাছ খাই তহিলং কৰে উদে। এনেদৰে একাংশ উটৰূপী বন কৰ্মীক অনুসন্ধান গেটত ৰখীয়া কৰি থৈছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ চৰকাৰে। পৰিষদ চৰকাৰৰ নিৰ্দেশ মৰ্মে অনুসন্ধান গেটত ৰখীয়া কৰি থোৱা বনকৰ্মীসকলৰ নাকৰ আগেৰে এদিনত প্ৰায় 40টাকৈ বালি কঢ়িওৱা ট্ৰাক টিপি পাৰ্মিট অবিহনে ওলাই যায় বহি জিলা ডিমাপুৰলৈ। তৎসত্বেও বন কৰ্মীয়ে আজিৰ তাৰিখলৈকে এটাও অবৈধ বালি কঢ়িওৱা ট্ৰাক ধৰা নজিৰ নাই। হয়, টিপি পাৰ্মিট অবিহনে কাৰ্বি আংলং বন বিভাগৰ অধীনত থকা বালি মহলদাৰ বালি ট্ৰাকে ওলাই গৈ আছে। একাংশ সচেতন ৰাইজৰ এনে অভিযোগ শুনি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰে পূব সংমণ্ডল বোকাজান বনা আঞ্চলিকৰ অধীনত বালিপথাৰ বৰ নিজৰা দেওপানী আৰু চিলনীজান এলেকাত থকা প্ৰতিটো অনুসন্ধান গেটত অবৈধভাৱে কঢ়িয়াই নিয়া বালি ট্ৰাকক আটক কৰিবলৈ আৰু পৰিষদৰ ৰাজকোষলৈ ৰাজহ সংগ্ৰহৰ বাবে বন কৰ্মী নিয়োগ কৰি ৰাখিছে। কিন্তু আশ্চৰ্যৰ বিষয় এইয়ে যে CM তুলিৰাম ৰংখাং আৰু ফৰেষ্ট বৰ্ডৰ অধ্যক্ষৰ নিৰ্দেশক বিধানগ্ৰস্ত দেখুওৱা নিজৰ উদৰ ৰূপক অটুট ৰাখি মাছ হজম কৰি থকাৰ লগতে এনে অবৈধ ট্ৰাকসমূহক ওলাই যোৱাৰ সুবিধা কৰি দিয়াৰ অভিযোগ তুলিছে একাংশ বন কৰ্মীৰ বিপক্ষে। এইদৰে টিপি নোহোৱাকৈ বুজাবুজিৰে অনায়াসে প্ৰত্যেক দিনে নিশাই পাৰ কৰাই পঠাইছে এনে অবৈধ ট্ৰাক। আনহাতে জিলাখনত সুলভ হৈ থকা বালিৰ পৰিমাণ সম্প্ৰতি দিনে দিনে কমি আহিছে। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। যুদ্ধকালীন ক্ষেপতাৰে স্পৰ্টছ কমপ্লেক্স নিৰ্মাণৰ কাম আগবাঢ়িছে সিংহাসন পৰিষদ সমষ্টিৰ অন্তৰ্গত হাৰ্চি আলি চিলনীত। 10 কোটি টকাৰ ব্যয়ৰ সাপেক্ষে চলি থকা স্পৰ্টছ কমপ্লেক্সখনৰ নিৰ্মাণৰ অগ্ৰগতি বুজ ল'বলৈ উক্ত স্থানত উপনীত হৈ সাক্ষ্য প্ৰদৰ্শন কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ EM অমৰ সিং টিছই। যুদ্ধকালীন ক্ষেপতাৰে স্পৰ্ট কমপ্লেক্স নিৰ্মাণৰ কাম আগবাঢ়িছে সিংহাসন পৰিষদ সমষ্টিৰ অন্তৰ্গত হাৰ্চি আলি চিলনীত। 10 কোটি টকা ব্যয়ৰ সাপেক্ষে চলি থকা স্পৰ্ট কমপ্লেক্সখনৰ নিৰ্মাণৰ অগ্ৰগতি বুজ ল'বলৈ উক্ত স্থানত উপনীত হৈ সাক্ষ্য প্ৰদৰ্শন কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ EM অমৰ সিং টিছই। নিৰ্মাণত ব্যৱহাৰ কৰা শিল, বালি, ৰড আদি উত্তম গুণাগুণ থকা সামগ্ৰী নিৰ্বাচনৰ বাবে ঠিকাদাৰক পৰামৰ্শ কৰে। উল্লেখ্য যে এই পৰিদৰ্শন কালত EM টিছৰ উপৰিও পৰিষদৰ সচিব তথা টিছৰ ধৰ্মপত্নী নিৰলা ফাংচুপিও উপস্থিত থাকে। মংগলিং ৰিপৰ্ট, কাট নিউজ।
মেৰে মিটিঙে পৰিৱৰ্তনৰ ঢাকঢোল বজাই ভাগৰি নপৰে তথাকথিত পৰিৱৰ্তনকামী বিজেপি চৰকাৰ কিন্তু পশ্চিম কাৰ্বি আংলঙৰ ডংকা মোকামত এনে এক গাঁও আছে যলৈ যাবলৈ বা তাৰ পৰা আহিবলৈ কোনো গাঁৱলীয়া পথো নাই ক'ত আঁচনি আহিল আৰু আহি আছে যদিও এইখন গাঁৱলৈ যাবলৈ পথ এটা সজাই দিয়াৰ চৰকাৰী অনুমোদন দিব নোৱাৰে বিজেপি চৰকাৰ সেয়েহে চৰকাৰলৈ বাদ নাচাই গাঁৱৰ ৰাইজে নিজে উঠি পৰি সজালে আজাহৰ বাবে এখনি পথ চাহক আমাৰ প্ৰতিবেদন আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া পশ্চিম কাৰ্বি আংলং জিলাৰ বানাই গাঁৱৰ ৰাইজে নিজে উঠি পৰি লাগিছে পথ নতুনকৈ সজোৱা কি পুৰুষ কি মহিলা সকলোৱে হাতে হাতে কোদাল লৈ মাটি খান্দিছে আনহাতে শীতকালৰ প্ৰায় খৰালি দিন সমাগত যদিও এই অঞ্চলৰ খেতি পথাৰত পানী এতিয়াও সম্পূৰ্ণ শুকোৱা নাই এতিয়া এই গতি তেন্তে বাৰিষাৰ কালত নেৰা নেপেৰা বৰষুণৰ পানীত ডুব যোৱা বিস্তীৰ্ণ পথাৰৰ মাজেৰে ৰাইজে কেনে যান্ত্ৰণাৰে যাতায়াত কৰিছে নিশ্চয় সকলোৱে অনুমান কৰিব পাৰিছে প্ৰত্যেকবাৰে নিৰ্বাচনৰ সময় ভোট বিচাৰি আহিলে ৰাজনৈতিক নেতা পালিনেতাৰ আগত কষ্টবহল যাতায়াতৰ পৰা নিস্তাৰ পাবলৈ এখন পথ সজাই দিয়াৰ দাবী জনায় তেওঁলোকৰ দাবী পূৰণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে নেতা পালিনেতাসকলে কিন্তু নিৰ্বাচনৰ পিছত হৈ পৰে খালু বালু খোলাকটিৰ তাল ৰাজনৈতিক নেতা বা পালিনেতা কোনেও ঘূৰি নোচোৱা হয় ফলত গাঁওখনৰ 50টা পৰিয়ালৰ চলে তাহানিৰ কষ্টবহল জীৱন যাত্ৰা কণ কণ শিশুৰ স্কুললৈ ৰোগী তথা গৰ্ভৱতী মহিলাৰ জৰুৰীকালীন চিকিৎসা সেৱা পাবলৈও জনৰ যন্ত্ৰণা অতিক্ৰম কৰিহে যাব লগা হয় অনবৰতে পৰিৱৰ্তনৰ কথা কোৱা বিকাশৰ ঢাকঢোল বজোৱা টিম কাৰ্বি আংলঙে ভাওজোৰে দেখিও নেদেখা চকুমুটাৰ কুলিৰ ভাও ৰাইজে তথাপি কোনো আঁচনিৰ অধীনত এটা পথ নিৰ্মাণৰ ব্যৱস্থা কৰি দিবলৈ আকুল আহ্বান জনাইছে তুলিৰাম ৰংহা নেতৃত্বাধীন বিজেপি চৰকাৰক तुम पिनी रंग थोर पाकन कॉपी स्कीम लोला बांसो तोहार पिनी का बनाई के माने ला निली तुम माजोक स्कीम बेंता कली अथेमा निली तुम निंकान क्रेप हो आंग बंग तनी तुम हेदी आसन की ना गवर्नमेंट ले चारी पुसा नि तुम सोहांग नुन लो नि तुम माफान बादुत आ गवर्नमेंट ना खेरा बाबे आमा सिनी तुम के फिलो ए कापोरेओ समार दु कक मा तिदी आमा सिनी तुम नंगे नि तुम पु don likep poke barat cengwai pas ini tuh metang yong yung si kiam dah lo pula nani tum kopi kau nani sih lo ini tuh hamren ward number 5 ini tuh hamren kau nani sih ward number 5 di ward number 5 ini ladak kan bagdo monit nang ini gaya tong an bang likep rapo bagdo mana pini dah itu rui soselo kami kiam tahun ini lah Nungkreng bari kada la puson silang do man la da. Ni lason lo. La sini tu man dam tang anda government ke dam tang government pan itu tadi. La sini dak dongka mukam tahun ward number 5 along. Ni tu man rabjin pen lang so ali nang kerap ji fan se akmata ni tum kahin mentioning rilo. Hari lora soli barikar homo school updown kora বহুত অসুবিধা হৈছে সরকারক কিমান হিৰি কৰিলো সরকারে আমাৰ একো সা সুবিধা দিয়া নাই গতিকে আমি নিজে গাঁৱৰ মানুহ বানাই গাঁও আৰু এই কাৰ্বি বস্তি মিলি পেলাই দুখ কষ্ট কৰি নিজে বনাই আছো এতিয়া চৰকাৰে আমাক কি ব্যৱস্থা কৰে তেখেতে জানে আৰু কি সমস্ত আছিলে বানাই সমষ্টি আমাৰ সমষ্টি আছিলে ইয়াত আপোনাৰ এতিয়া আমি দুখ কষ্ট কৰি আপোনালোকে অলপ এইটো ৰাস্তাটো ভাল কৰি দিব কাৰণে চেষ্টা কৰক আমি এতিয়া আপোনালোকক অনুৰোধ কৰিছোঁ আৰু আমি যিটো দুখ কষ্ট কৰিব লগা কৰিছোঁ আৰু ভৱিষ্যতলৈকে আপোনালোকে যাতে সুবিধা কৰি দিয়ে এইটোৱে আমি আশা ৰাখিছোঁ বিশেষ প্ৰতিবেদক কাট নিউজ আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল
বিগত 10 বছৰ ধৰি গাঁৱৰ ৰাইজে পোৱা নাই এইটো পালো খোৱা পানী কাৰ্যালয় আছে বিৰাটঘাই চৌবাছাৰে এটাৰে আছে পানী যোগান কেন্দ্ৰ কিন্তু পানী যোগান কেন্দ্ৰত এইটো পালো পানী দিবলৈ অসমৰ্থ নগালেণ্ডৰ সীমান্তৱৰ্তী এলেকা কাৰ্বি আংলং জিলাৰ বৰজান পৰিষদ সমষ্টিৰ বালিজানত থাকোতে আছে এয়া এটা বিৰাটঘাই চৌবাছাৰে পানী যোগান কেন্দ্ৰ কিন্তু চৰকাৰৰ লক্ষ লক্ষ টকা অপব্যয়ৰে নিৰ্মাণ কৰা এই কেন্দ্ৰত সম্পত্তি আছে মাথোন ইয়াৰ জকাটোহে ধুনীয়াকৈ নিৰ্মাণ কৰি দিয়া একালৰ এই কেন্দ্ৰটোৰ কাৰ্যালয় আৰু পানীৰ চৌবাছাটোৰে ব্যৱহাৰ নোহোৱাৰ ফলত ঠাই ঠাই জহিকৈ যাবলৈ ধৰাৰ লগতে মামৰে ধৰিবলৈ লৈছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰে এই পানী যোগান কেন্দ্ৰটিৰ যোগে ৰাইজ পানী যোগান দিয়ালৈকে সকলোবোৰ নষ্ট হৈ পৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে সময় থাকোতে চৰকাৰে এই পানী যোগান কেন্দ্ৰক লৈ যথোচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে বালিজানৰ ৰাইজে অৰুলেখে ৰিপৰ্ট কাট নিউজ সময় এডিশ্যনৰ বাণিজ্যিক বিৰতিৰ Shopping mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ডিফুৰ ৰাংচিনা ভৱনত দেওবাৰে দিনৰ ভাগত অনুষ্ঠিত হৈ যায় কাৰ্বি আংলং জিলা সাহিত্য সভাৰ এক জৰুৰী কাৰ্যনিৰ্বাহক সভা কাৰ্বি আংলং জিলা সাহিত্য সভাৰ আগন্তুক পাৰখোৱা অধিৱেশন অনিবাৰ্য কাৰণত স্থগিত আৰু পুনৰ দিন নিৰ্দিষ্ট কৰা সন্দৰ্ভত আলাপ আলোচনাৰ বাবে অনুষ্ঠিত কৰা হয় জৰুৰী সভা কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি নৰেন্দ্ৰ হাজৰিকাৰ পৌৰোহিত্যত ডিফুৰ ৰাংচিনা ভৱনত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত আগন্তুক পাৰখোৱাত অনুষ্ঠিত হ'ব লগা অধিৱেশনৰ বিষয়ে আলোচনা বিলোচনা কৰা হয় এবাৰ অধিৱেশনৰ দিন সলনি কৰাৰ পিছত পুনৰ নিৰ্ধাৰিত কৰা হয় অধিৱেশনৰ দিন এই মতে অহা 17, 18 আৰু 19 তাৰিখ নিৰ্ধাৰিত কৰা হয় যদিও পুনৰ স্থগিত কৰাৰ সিদ্ধান্ত লোৱা হয় পাৰখোৱা অধিৱেশনৰ আদৰণি সমিতিয়ে অধিৱেশন স্থগিত হোৱাৰ পিছত পুনৰ কেতিয়া আৰু কেনেকৈ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি অধিৱেশনৰ দিন পুনৰ নিৰ্ধাৰিত কৰিব তাকে লৈ আজিৰ জৰুৰী কাৰ্যনিৰ্বাহক সভাত আলোচনা বিলোচনা কৰাৰ পিছত অৱশেষত এই সন্দৰ্ভত পাৰখোৱা আদৰণি সমিতিৰ সৈতে মুখামুখিকৈ বহি এই বিষয়ত আলোচনা কৰিবৰ বাবে এটা প্ৰতিনিধি দল গঠন কৰা হয় আৰু এই প্ৰতিনিধি দলটোৱে 23 জানুৱাৰী পাৰখোৱাত উপস্থিত হৈ আদৰণি সমিতি বিষয়াসকলৰ সৈতে আলোচনা কৰিব নিউজ টেক্স ৰিপৰ্ট কাট নিউজ বালিজান ক্ৰীড়া সন্থাৰ উদ্যোগত বালিজানত প্ৰয়াত বলুৰাম টেৰণ শোৱনি ফুটবল টুৰ্ণামেণ্টৰ দেওবাৰে চূড়ান্ত খেল অনুষ্ঠিত হৈ যায় চূড়ান্ত খেলখনত দিলাই একাদশ ক্লাবে বেম্বো হিটিপি ক্লাবক 5-3 গলত পৰাস্ত কৰি চেম্পিয়নশ্বিপ অৰ্জন কৰে
Balijan Sport Association atumpen patirpi ponsi ke damtang suri hini rakreser kep aningkan matijong ni pai siar ni pen kapatu kapang cengsi pinimate suri hini raing koi aningkan arkoi ni pai kreser kep ani tili hini apor malom kalitang boloram teronapan kaciki mau patosi apitu ani tili hini rajtim apor pen football angdung kiti pangcenglo angdung kiti kapatu along alhiaman pen Radha Siam Pandey founder Balijan Hindi School Birsing Teron SDB Balijan Harlongbing Leng Maipu Delay Sport Association Arvind Teron Dun Maipu KSA Krishna Kathar Maipu Balijan Sport Association Borsing Kro Kongchun Bang Balijan SA Suresh Thapa VDP Balijan Lapen Bimol Sarma VDP Maipu Balijan Penchenglok Pinangan kithe kiding atum chetong dun si RDP dun Angdung kiti kepatua long HDP Bamboo Union Pen 11 Club Delay atumang bongsi patu ponlo Bamboo Union hidipi atum gol hini lapen 11 club delay atum gol hini an kacipia jok puthot penalty penchetursi 11 club delay atum Bamboo Union hidipi atum aphan 5-3 goals pen peremlo আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছো ধন্যবাদ